আজি ৰূপালী জয়ন্তী ৰংজালী বৈশাগু উদযাপন কৰিছে। মই তেখেতসকললৈ বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ গড়েশ্বৰবাসী আজি বড়ো, শৰণীয়া, অসমীয়া, মাইনৰিটি, বঙালী বিভিন্ন জনগোষ্ঠী ৰাজবংশী সকলো আমাৰ গড়েশ্বৰ অঞ্চলত আমি ক'ব নোৱাৰা সময়ৰ পৰাই একেলগে বসবাস কৰি আহিছে। সকলো মিলাপ্ৰীতি ভাতৃত্ববোধৰ মাজেৰে এই ৰঙালী বিহুৰ দ্বাৰা উদযাপনৰ দ্বাৰা আকৌ গড়েশ্বৰত সকলোৰে মাজত মৰম স্নেহ ভাতৃত্ববোধ সদায় বাঢ়ি যাব। মই গড়েশ্বৰ অঞ্চলৰ মই সকলো জ্যেষ্ঠসকললৈ মোৰ ৰঙালী বিহুৰ সেৱা মই জনাইছোঁ ৰংজালী বৈশাগুৰ, আৰু লগতে মোৰ বন্ধু আৰু কনিষ্ঠসকললৈ মই আমাৰ পৰম্পৰাগত যিহেতু বিহু আমি মৰম আমি জনাওঁ, তো মোৰ বন্ধু আৰু মোৰ কনিষ্ঠলৈ মই মৰম যাচিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আহি থকা বছৰটোত অসমীয়া আৰু বাংলা বছৰত আমাৰ যিসকল গড়েশ্বৰৰ আমাৰ পৰিয়াল আছে চবে শান্তি সম্প্ৰীতিৰে ভালকৈ নিজৰ সময়বিলাক আগুৱাই লৈ যাব পাৰিব। ছাত্ৰ ছাত্ৰীসকল, আমাৰ খেতি কৰা যিসকল আমাৰ দাদা ভাইসকল আছে, ব্যৱসায় কৰা আমাৰ খেলুৱৈসকল, আমাৰ শিল্পীসকল সকলো যাতে আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বীৰগোষ্ঠী হাৰিমু আপাদক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে যোৱা 25টা বছৰ বিভিন্ন সমস্যাৰ মাজেৰেও আমাৰ সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে এটা বলিষ্ঠ পদক্ষেপ লৈ আহিছে আৰু আজি দেখিছোঁ নৱপ্ৰজন্ম আহি ইয়াতে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ এটা পৰিৱেশ আৰু সেইকাৰণে আজি অসমখন যে অইন দেশতকৈ সুকীয়া, বড়োলেণ্ডখন যে সুকীয়া আমি ইয়াতে দেখিবলৈ পাওঁ যে অইন ৰাজ্যবিলাকত যি সংস্কৃতি আছে ইয়াতকৈ আমাৰ সংস্কৃতিটো সুকীয়া। আমাৰ সংস্কৃতিয়ে শিকায় যে জ্যেষ্ঠক আমি সন্মান জনাব লাগে, কনিষ্ঠক মৰম জনাব লাগে আৰু সমাজত সকলো মিলিজুলি থাকিব লাগে। আজি আমাৰ এই বিভিন্ন পৰ্ববিলাক উৎসৱবিলাকে আমাক সমাজখনক মৰমৰ এনাজৰীৰে বান্ধিবলৈ আকৌ শক্তিশালী কৰিবলৈ এটা নতুন পৰিৱেশ এটা গঢ়ি তোলে। এইকাৰণে মই ইয়াত উদযাপনত আহি খুব ভাল লাগিছে আৰু তেখেতসকলে আগবাঢ়ি যাওক, আগত আৰু ভালকৈ যাতে উদযাপন কৰিব পাৰে ইয়াৰ কাৰণে শুভকামনা মই জ্ঞাপন কৰিছোঁ।